নমস্কাৰ, মোৰ নাম প্ৰদীপ হস্তা। মই পদ্মপুখুৰী গাঁৱৰ গাঁওবুঢ়া হয় আৰু মোৰ লগতে আছে আমাৰ জহৰ উদ্দিন বিজেপিৰ প্ৰেচিডেণ্ট আৰু লগতে আমাৰ ভাইচ চেয়াৰমেন আছে আকাশ আৰু আমাৰ কামাণ্ডাৰ আছে আৰু লগতে আমাৰ পদ্মপুখুৰী গাঁৱৰে তথা গুগুজোৰা আৰু মোহন বাইহাৰ আৰু চামাজোৰা গাঁৱৰো ৰাইজ আছে। তো বিশেষ আজি এই মিডিয়াত অহাৰ উদ্দেশ্য হ'ল যোৱা 9 তাৰিখৰ নিশা 12:30মান বজাত আমাৰ গাঁৱৰে পৰা গৰু চুৰি হয় আৰু সেই চুৰিকেইটাক হাতে লোকে ধৰা হয়। ধৰাৰ পাছত তদন্ত কৰি গাঁৱৰ ৰাইজে তদন্ত কৰি আৰক্ষীক চপাই দিয়া হয়। কিন্তু আজি এই চুৰিকেইটাক কোনো উচিত শাস্তি নিদিয়াকৈ ৰাস্তাত ঘূৰি ফুৰা আমি দেখা পাইছো। আৰু এই চুৰিকেইটা আমাৰ অঞ্চলত গুগুজোৰা, মোহন বাইহাৰ, পদ্মবিল, বাবুবিল, বাঁছবাৰী আৰু চামাজোৰা গাঁৱত বেছিভাগে দেখা পোৱা গৈছে। এইটো যোৱা বছৰ আপোনাৰ 2024 পৰা 2023 বছৰলৈকে বহুত আমি চুৰি কৰাটো দেখিব পাইছো। বৰ্তমান 9 তাৰিখত যিটো চোৰক ধৰা হৈছিল সেইকেইটা তেখেতে 5 জন ইয়াত আছে। আমি তেখেতৰ নাম কেইটাও আপোনাৰ ৰাইজৰ ওপৰত আমি গাই দিব খুজিছো। প্ৰথমতে আমি যিটো চোৰক ধৰিছিলো তেওঁৰ নাম আছিল মিথুন বসুমতাৰী আৰু তেওঁৰ গাঁও হ'ল হাকমা আৰু তাৰ পাছত আছে অজিত বসুমতাৰী, তেওঁ হাকমাৰে হয় আৰু তাৰ পাছত ৰাজু নাৰ্জাৰী, ৰতন নাৰ্জাৰী আৰু কনক ৱাৰী তেখেতক লামডাং পাৰৰ হয় বুলি আমি জানো। যেতিয়া আমি যাৰ ঘৰৰ পৰা গৰু চুৰি হয় তেখেতে গৰুৰ পুৰা গৰু চুৰি হয় এই গৰুৰ মালিকে গম পায় চুৰি কৰা গম পায় আৰু লগে লগে এই চুৰিটোক খেদি পথাৰত ধৰা পৰে। এতিয়া আপোনালোকে কি বিচাৰে? যেতিয়া চুৰিকেইটাক ধৰি আৰক্ষী চকীলৈ চপাই দিয়া হ'ল বোধহয় আৰক্ষীয়ে কোনো ধৰণৰ তেখেতৰ ওপৰত তদন্ত কৰা নাই বা উচিত শাস্তি দিয়া নাই আৰু এই চুৰিকেইটাক আমি আজি ৰাস্তাত ঘূৰি ফুৰা দেখা পাই আমি ৰাইজে এটা দুখ পালো। এটাই ক'ব খুজিছো ঠিক চপাই দিয়াৰ পাছতো তেখেতে যদি এই চুৰিকেইটাৰ ওপৰত তাহলে আমি কার উপর আশা আৰু ভরসা রাখি সেই হিসাবে আমি এই চুৰিকেইটাৰ উচিত শাস্তি যদি আৰক্ষী বা সরকার তরফৰ পৰা নাপায় আশা আৰু ভরসা রাখি লাভ নাই। হয় আমি গোসাইগাঁও আৰক্ষী থানাত দিয়া হৈছিল। আৰক্ষীৰ পৰা এটাই আমাৰ ৰাইজলৈ মেছেজ আহিছে যে বোলে তেখেতে কোর্ট হৈ ৰিলিজ পাইছে কিন্তু আমি এইখিনি অভাৱ হৈছো যে ইমান সোনকালে এই চুৰিকেইটাক কেনেকৈ কোর্টে এৰি দিয়ে। যোৱাবাৰৰ পৰাই অলপ বেছি হৈ আছে। যোৱাবাৰো আমি 2-3টাক ধৰি থানাত বুজাই দিছিলো। এইবাৰো 4-5 ঘৰত মানে তেনেকুৱা হৈ আছে। তাৰপিছত সেইদিনাখন ৰাতি 9 তাৰিখ ৰাতি ৰাইজে ধৰি আৰ্থিক
মানে সন্দেহ দিয়া হৈছিল। তো ৰাইজে এতিয়া দুখ প্ৰকাশ কৰি আছে যে আৰক্ষী দিয়াৰ পিছত মানে 24 ঘণ্টা নহওঁতে আৰক্ষী এৰি দিছে বুলি মানে গম পাইছে। মানে সেই চোৰকেইটাই ঘূৰি ফুৰি আছে। ৰাইজে দুখ প্ৰকাশ কৰি আছে যে এনেকৈ চুৰি কৰাৰ পিছত মানে ধৰি আৰক্ষীক দিয়াৰ লগে লগে যদি এৰি দিয়ে তেনেকুৱা চুৰিকাণ্ড হৈয়ে থাকিব। এনেকুৱা যাতে নহয় মোৰ ফালৰ পৰা অনুৰোধ আছে। আগতে 2-3 বাৰ ধৰি আমি বুজাইছিলো, এইবাৰো কিছু আছে। তো এনেকুৱা যাতে চুৰ কৰিবলৈ সাহস নাপায়, অলপ শাস্তি দিব লাগে। চোৰক মানে চোৰৰ অলপ শাস্তি নাপালে এনেকুৱা চুৰিকাণ্ড হৈয়ে থাকিব, কৰিয়ে থাকিব। আৰক্ষী আমাৰ মানে অনুৰোধ যাতে অলপ চোৰক যিখিনি মানে শাস্তি প্ৰদান কৰে। যোৱাবাৰ যিকেইটা ধৰি দিছিলে এইকেইটা নহয়, এইবাৰ এইবিলাক বেলেগ। যোৱাবাৰ মানে দোকান চোৰ ধৰি দিয়া হৈছিল, গৰু চুৰিও চোৰ দুবাৰকৈ ধৰি দিয়া হৈছিল, ধৰি আৰক্ষীক দিয়া হৈছিল। যোৱাবাৰ যোৱা মিঠাই আমি শুনা পাইছো মহ চুৰি হৈছে ৰাঙাপাৰা। হয় হয় জনাইছিলো মানে কি চোৰটো আমি ধৰি আৰক্ষীক জনাই দিছিলো। আগত আৰু 2-3 বাৰ চুৰিকাণ্ড মানে বেছি হৈ আছে, অলপ আৰক্ষীও মানে গুৰুত্ব দিব লাগে যাতে চুৰিকাণ্ড নহয়। যিহেতু গৰু চুৰি বহুত হৈ আছে। ৰিচেণ্টলি 9 তাৰিখত চুৰি হৈছিলে এহাল গৰু চুৰি হোৱাৰ পিছত হাতে লতে ধৰা পৰিছিলে চোৰে। কিন্তু চোৰক আমি আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষীৰ হাতত জমা দিছিলো। কিন্তু চোৰক আমি ইতিমধ্যে দেখিবলৈ পাইছো যে এই চোৰবিলাকে অট'মেটিকলি ৰাস্তাত ঘূৰি ফুৰি আছে। মানে এতিয়া আমাৰ এনেকা আশা মানে নাইকিয়া হৈছে মানে আৰক্ষীৰ ওপৰত যে চোৰ কেইটা ধৰাৰ পিছতো যদি পাব্লিকে কোনো হেৰি নাপায়, তাৰ ন্যায়টো নাপায়, তেনেহলে চোৰটো এনেকা বাহাল হৈ থাকিব। কালি কাৰোবাৰ গৰু চুৰি কৰিব, সি তো চুৰি কৰাৰ পিছত থানাত লৈ যাব, তাক এৰি দিয়া হ'ব। তো পাব্লিকৰ কি ভৰসা থাকিব? আমাৰ সন্দেহ হয় আৰক্ষীৰ হতে এই চোৰৰ লগত কিবা আছে নেকি? আমাৰ ৰাইজ হৈ আমাক উচিত ন্যায়টো লাগিব। কাৰণ আমাৰ বহুত দুখীয়া মানুহ আছে, এখেতসকলে কোনোমতে খাই বা খেতি বাতি কৰি খাই আছে, কিন্তু এখেতসকলৰ ভৱিষ্যতটো কি হ'ব? আমি যদি এই গৰু চোৰে যদি খেতিয়কসকলক গৰু চুৰি কৰি লৈ যায়, কালি কি দি খেতি কৰিব? কিন্তু চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব বা তদন্ত কৰিব লাগিব। যিহেতু আমাৰ গৰু কেনেকা চুৰি হৈছে এৰিয়া হিচাপত আমি এতিয়া জানিবলৈ পাইছো, অকল ব্ৰহ্মপুত্ৰী নহয়, চামাঝৰা, গুগুঝৰা, এইফালে কামাৰপাৰা আৰু বিভিন্ন ঠাইত তেনেকা মানে বিভিন্ন অঞ্চলত চুৰি হৈ আছে। এই চুৰিবিলাক এনেকা অত্যাচাৰ বা এনেকা উপদ্ৰৱ চলাই আছে, এতিয়া মানে পাব্লিকে নিজা ৰাতি টোপনি মাৰিব পৰা নাই, এনেকা অৱস্থা হৈ আছে। আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছো বা আমাৰ প্ৰশাসনক, যাতে যিবিলাক চোৰ ৰাইজে ধৰাৰ পিছত এখেতক চমজাই দিয়া হয়, এখেতসকলক উচিত শাস্তিটো পাব লাগে। এইখিনি আমি দাবী জনাইছো।